হেল্ল' নমস্কাৰ ৱেলকাম টু MJ ছাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক এনেকুৱা এটা মেথছ মেজিক শিকাম মাত্ৰ 5 ছেকেণ্ডত তোমালোকে এটা সংখ্যাৰ ঘনমূল উলিয়াব পাৰিবা এই ট্ৰিকটো ইউজ কৰাৰ আগতে তোমালোকে 1ৰ পৰা 10 লৈকে আটাইবোৰ সংখ্যাৰ ঘনফলবোৰ জানিব লাগিব আৰু এইকেইটা মনত ৰখা একেবাৰে সহজ আৰু মই জানো এইকেইটা তোমালোকৰ ধুনীয়াকৈ মনতো আছে এতিয়া যেনেকুৱা 1ৰ ঘনফল 1 2ৰ ঘনফল কিমান 8 অৰ্থাৎ 2 যদি আমি 3টা পূৰণ দিওঁ 2 2 4 4 2 কি 8 ঠিক তেনেকৈ 3ৰ ঘনফল কিমান 3 3 9 9 3 27 এনেকৈ আমি 1ৰ পৰা 10 লৈকে আটাইবোৰ সংখ্যাৰে কি উলিয়াইছো ঘনফল উলিয়াইছো এই তালিকাখন যদি আমি ভালদৰে পৰ্যবেক্ষণ কৰো তেতিয়া আমি গম পাম ঘনফলটোৰ এককৰ ঘৰৰ অংকটো 1 থাকিলে ঘনমূলৰ এককৰ ঘৰৰ অংকটো কি থাকিব 1 থাকিব ঘনফলটোৰ এককৰ ঘৰৰ অংকটো 8 থাকিলে ঘনমূলটোৰ এককৰ ঘৰৰ অংকটো কি হ'ব 2 হ'ব গতিকে এই তালিকাখন যদি আমি ভালদৰে পৰ্যবেক্ষণ কৰো তেতিয়া আমি গম পাম ঘনফলটোৰ এককৰ ঘৰৰ অংকটো 1 থাকিলে ঘনমূলটোতো 1 থাকিব 4 থাকিলে 4 থাকিব 5 থাকিলে 5 থাকিব 6 থাকিলে 6 থাকিব 9 থাকিলে 9 0 থাকিলে 0 গোটেইবিলাক একে কিন্তু যদি ঘনফলটোৰ এককৰ ঘৰৰ অংকটো 8 থাকে তেতিয়া ঘনমূলত 2 থাকিব আৰু যদি ঘনফলটোৰ এককৰ ঘৰৰ অংকটো 2 থাকে তেতিয়া ঘনমূলত কি থাকিব 8 থাকিব ঘনফলটোত যদি 2 থাকে ঘনমূলটোত 8 থাকিব ঘনফলটোত যদি 8 থাকে ঘনমূলটোত 2 থাকিব ঠিক তেনেদৰে ঘনফলটোত যদি কি থাকে 7 থাকে ঘনমূলটোত 3 থাকিব 7 থাকিলে কিমান থাকিব 3 থাকিব আৰু যদি ঘনফলটোত কি থাকে 3 থাকে তেতিয়া ঘনমূলটোত 7 থাকিব তো ঘনফলটোত যদি 3 থাকে তেতিয়া ঘনমূলটোত কি থাকিব 7 থাকিব সেইকাৰণে মই এনেকৈ টানি দিছোঁ 2 থাকিলে 8 8 থাকিলে 2 3 থাকিলে 7 7 থাকিলে 3 এইখিনি তোমালোকে ভালদৰে বুজি ল'ব লাগিব আৰু এইখিনি বুজাটো একেবাৰে সহজ এতিয়া আমি শিকিম যে এই ট্ৰিকটোৱে কেনেদৰে কাম কৰে তোমালোকক যেতিয়া মই বুজাম ট্ৰিকটো তেতিয়া তোমালোকে ভালদৰে মনোযোগ দি যাবা কাৰণ ট্ৰিকটো বুজি লওঁতে বা মই বুজাওঁতে কিছু সময় যাব আৰু তাৰ পিছত মই তোমালোকক কেইটামান উদাহৰণৰ জৰিয়তে প্ৰমাণ কৰি দেখুৱাম কেনেকৈ মাত্ৰ 5 ছেকেণ্ডৰ ভিতৰত এটা সংখ্যাৰ ঘনমূল উলিয়াব পাৰি প্ৰথমতে তোমালোকে যেটো আমাৰ ঘনফল দিয়া থাকে এই ঘনফলটো চাব লাগিব ঘনফলটোত তোমালোকে এটা কাম কৰিব লাগিব সোঁফালৰ পৰা 3টা অংকৰ একোটা ঘনফলটো তোমালোকে এটা কাম কৰিব লাগিব সোঁফালৰ পৰা 3টা অংকৰ একোটা গোট বনাব লাগিব ইয়াতে এই 3টা অংকৰ এটা গোট কিন্তু এইফালে কেইটা ৰৈ গ'ল দুটা ৰৈ গ'ল এইটো উপায় নাই দুটা ৰৈ গৈছে ইয়াত এতিয়া আমি চাম এই যে আমি 3টা অংকৰে গঠিত এটা গোট বনালো ইয়াৰে শেষৰ অংকটো কি আছে 4 আছে আৰু আমি চাম যদি 4 থাকে ঘনফলটোত যদি কি থাকে 4 থাকে ঘনমূলটোতো কি থাকিব 4 থাকিব তো এই 3টাত যেহেতু ইয়াত কি আছে 4 আছে তো আমি ইয়াত কি লিখিম 4 লিখিম এইবাৰ আমি চাম ইয়াৰ পিছত যেটো সংখ্যা ৰৈ গৈছে এইটো কিমান 39 আৰু আমি চাম 39 টো ইয়াত ক'ত থাকে 27 আৰু 64 ৰ মাজত থাকে 39 টো 27 আৰু 64 ৰ মাজত থাকে 39 টো ঠিক আছে 39 টো কাৰ মাজত থাকে 27 আৰু 64 ৰ মাজত এতিয়া আমি চাব লাগিব 39 তকৈ সৰু সংখ্যা 39 তকৈ সৰু সংখ্যা মানে 39 তকৈ সৰু যেটো ঘনফল সেই ঘনফল কোনটো 39 তকৈ সৰু ঘনফল কিমান 27 আৰু 27 ৰ ঘনমূল কিমান 27 ৰ ঘনমূল কিমান 3 গতিকে ইয়াত আমি কি লিখিব লাগিব 3 তাৰ মানে ইয়াৰে ঘনমূল কিমান 34 ঠিক আছে ইয়াৰ পিছত তোমালোকক মই আৰু এটা উদাহৰণৰ জৰিয়তে এই ট্ৰিকটো সহজ কৰি দিম তোমালোকে মনোযোগ দি চাই থাকিবা ইয়াতো আমি কি কৰিম সোঁফালৰ পৰা 3টা অংকক এটা গোটত ৰাখিম আৰু এইফালেতো দুটা ৰৈ গৈছিল কিন্তু এইফালে আমি দেখাবলৈ এইফালে 3টাই ৰৈ গৈছে তো আমি সোঁফালৰ পৰা প্ৰথম কাম কোনটো হ'ব আমাৰ সোঁফালৰ পৰা 3টা অংকক একেটা গোটত ৰাখিম
তাৰপিছত যেইটা ৰৈ যায় তিনিটা অংক কেটাগৰীত ৰাখিম, দুটা ৰৈ যায় দুটা, এটা আছে এটা। ইয়াৰ পিছত চাব লাগিব ইয়াৰ যিটো এককৰ ঘৰৰ অংক এইটো কিমান 5, আৰু আমি জানো এককৰ ঘৰৰ ঘনফলটোৰ যদি এককৰ ঘৰৰ অংকটো 5 হয় ঘনমূলটোতো কি থাকিব 5 থাকিব। সেইফালৰ পৰা চাব গ'লে ইয়াত কি হ'ব এককৰ ঘৰৰ অংকটো 5 হ'ব। তাৰ পিছত যদি আমি চাওঁ 857তকৈ সৰু ঘনসংখ্যা কোনটো? 857তকৈ সৰু ঘনসংখ্যা হৈছে 729, আৰু 729ৰ ঘনমূল কিমান 9। গতিকে আমি ইয়াত কি লিখিম 9 লিখিম। তো ইয়াৰে ঘনমূল হৈছে 95। ইয়াৰে পিছৰ উদাহৰণটোৰ ক্ষেত্ৰতো সেই একেটাই নিয়ম। আমি কি কৰিম তিনিটা অংকৰ গোট কৰিম, আৰু ইয়াত যদি তিনিটা ৰৈ যায় তিনিটা, দুটা ৰৈ যায় যদি দুটা, এটা ৰৈ যায় যদি এটা। তো আমি ইয়াত চাম এককৰ ঘৰৰ অংকটো কি আছে 7। তো ইয়াত চাব লাগিব যদি এককৰ ঘৰৰ অংকটো 7 থাকে মানে ঘনফলটোৰ এককৰ ঘৰৰ অংকটো যদি 7 থাকে ঘনমূলটোৰ এককৰ ঘৰৰ অংকটো কি থাকিব 3 থাকিব। 7 থাকিলে 3 থাকিব। গতিকে ইয়াতেও ঘনফলটোৰ এককৰ ঘৰৰ অংকটো 7, তো ঘনমূলটোত কি থাকিব 3 থাকিব। ইয়াৰ পিছত আমি চাব লাগিব 250টো। এতিয়া 250তকৈ সৰু ঘনসংখ্যা কোনটো? 250তকৈ সৰু ঘনসংখ্যা যদি আমি চাব যাওঁ সেইটো হ'ব 343টো 250তকৈ ডাঙৰ। আমি যদি চাব যাওঁ 216টো কিমান হ'ব 250তকৈ 216টো সৰু ঘনসংখ্যা, আৰু 216ৰ ঘনমূল কিমান 6। গতিকে আমি ইয়াত কি লিখিব লাগিব 6 লিখিব লাগিব। তাৰ মানে এই সংখ্যাটোৰ ঘনমূলটো হৈছে কিমান 63। এতিয়া তোমালোকে চাবা কিমান ফাৰ্ষ্ট মই ইয়াৰ ঘনমূল উলিয়াম। ইয়াত কিমান আছে 683, কিমান আছে 3 আছে, 3 থাকিলে ইয়াত কি থাকিব 7 থাকিব। 19তকৈ সৰু ঘনসংখ্যা কিমান হ'ব 8, 8ৰ ঘনমূল কিমান 2। তাৰপিছত যদি তোমালোকে চাব যোৱা 608 আছে, 8 থাকিলে কি থাকিব ইয়াত 2। 140তকৈ সৰু ঘনসংখ্যা কিমান 125, 125ৰ ঘনমূল কি হ'ব 5। তাৰপিছত যদি তোমালোকে চাব যোৱা 432 2 আছে, 2 থাকিলে ইয়াত কি হ'ব 8। তাৰপিছত যদি চাব যোৱা তোমালোকে 314তকৈ সৰু ঘনসংখ্যা কিমান 216, আৰু 216ৰ ঘনমূল কিমান 6। একেবাৰে সহজ। যদি তোমালোকে এই ট্ৰিকটো ভালদৰে মনত ৰাখিব পাৰিবা মাত্ৰ 5 ছেকেণ্ডৰ ভিতৰত তোমালোকে এটা সংখ্যাৰ ঘনমূল উলিয়াব পাৰিবা। এতিয়া এই তিনিটা কুৱেশ্যনৰ এনসাৰটো তোমালোকে কমেণ্টত লিখিবলৈ নাপাহৰিবা, আৰু কিমান ছেকেণ্ডত তোমালোকে ইয়াৰ উত্তৰটো উলিয়াব পাৰা সেইটো কমেণ্টত লিখিবলৈ নাপাহৰিবা। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু এনেকুৱা ধৰণৰ মেথছৰ ট্ৰিক্সবোৰ পাই থাকিবলৈ কাষত থকা নটিফিকেশ্যন বেলটো প্ৰেছ কৰিবলৈ নাপাহৰিবা। তেতিয়াহ'লে বাই বাই, গুড নাইট।